বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহুতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল। ৰাজীৱ হদিয়াই কিমান সুন্দৰকৈ কৈ গৈছে কথাষাৰ আজিৰ লগত যেন খাপ খাই গৈছে। ভূপেন হাজৰিকাইও সেইমতে কৈ গৈছে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি কথা পাতি আছো মধ্য যোৱা গুৱাহাটী বিধানসভাৰ কথা। এক খিলঞ্জীয়া আবেগৰ সমষ্টি। মানে গুৱাহাটীখনেই অসমীয়াৰ আবেগ নহয় জানো? গুৱাহাটী অসমৰ ৰাজধানী আৰু ইয়াৰ আগলৈকে এই সমষ্টিটো আছিলে অগপৰ দখলত। ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসমৰ একমাত্ৰ এতিয়ালৈকে স্বীকৃতিপ্ৰাপ্ত বা জয়লাভ কৰিব পৰা জাতীয়তাবাদী দল যি আছিলে তেওঁলোকৰ হাতত আছিল। এই সমষ্টিত যি শাসকীয় বিজেপি দলে টিকট দিছে বিজয় গুপ্তা নামৰ এজন ব্যক্তিক। আপোনালোকে ভাবি চাওকচোন বাৰু কথা যে আমাৰ অসমীয়া মানুহে বিহাৰৰ পাটনাত গৈ পেলাই বিধানসভা খেলিব পাৰিবনে? বা গুজৰাটৰ আহমেদাবাদত হাৰিয়ানাত খেলিব পাৰিব? দম আছে। ঝাৰখণ্ডত খেলিব পাৰিব। কিন্তু আমাৰ অসমীয়া মানুহখিনি এনেকুৱা যে মানে ডিঙিত গামোচা এখন লৈ ভঙা যদি অসমীয়া কথা কেইটামান কৈ দিয়ে আৰু মজা লাগি যায়। এতিয়া বিজয় গুপ্তা নামৰ এই ব্যক্তিজনে গুৱাহাটীত টিকট পোৱাৰ লগে লগে অসমীয়া ঢুলীয়া নাচনীয়ে যি নাচিছে সেয়া আছিলে 2016 চনৰ কথা। বিজেপিৰ শ্লোগান জাতি মাটি ভেটি। সেই শ্লোগান লৈ বিজেপি আগবাঢ়িলে আৰু অসমৰ জনসাধাৰণে তেওঁলোকক যি বিচাৰিছিলে শাসনৰ গাদীত বহুৱাই দিলে। আৰু যোৱা 10 বছৰে জাতি মাটি ভেটি ৰক্ষা কৰা এই বিজেপি চৰকাৰ শাসনত গাদীত অধিষ্ঠিত হৈ আছে। এওঁলোকৰ কৰ্মকাণ্ড চাওক আপোনালোকে। এই কিছুদিন আগতে হৈ যোৱা 3খন ৰাজ্যসভাৰ নিৰ্বাচনত দখলৰ বাবে AIUDF যাক মিয়াৰ দল বুলি তেওঁলোকে অভিযোগ কৰি থাকে আৰু হয়ও মিয়াৰ দল সাম্প্ৰদায়িক দল AIUDF এই দলৰ সমৰ্থনত 3খন আসন দখল কৰিছে। আৰু এই দলৰ পৰা ফালি নি বহুত কেইজন বিধায়ক এওঁলোকৰ ভায়েক AGPত যোগদান কৰোৱাই তাৰ পৰা এইবাৰ টিকট দিয়া হৈছে AGPৰ পৰা। আৰু এইসকলক ৰথিক লৈ 2026 চনত এতিয়া বিধানসভা নিৰ্বাচনত অসমৰ শাসনৰ মচন্দত তেওঁলোক অধিষ্ঠিত হ'ম বুলি ভাবিছে। আৰু কি ক'ব, এয়াই বিড়ম্বনা, এয়াই সত্য। বাকী বিচাৰ ৰাইজৰ। ধন্যবাদ।